হাই গাইজ, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'ৰ মাজলৈ। আজি মই আপোনালোকৰ মাজলৈ আনিব খুজিছোঁ কোমোৰাৰে বনোৱা মুৰাব্বা ৰেচিপি। অতি সহজ, আপোনালোকেও ট্ৰাই কৰি চাব আৰু মই আপোনালোকক দেখাওঁ কেনেকৈ বনাইছোঁ। তো বলক ভিডিঅ'টিৰ মাজলৈ যাওঁ। এয়া মই মুৰাব্বা বনাবৰ কাৰণে গোটা চাল কোমোৰা এটা লৈছোঁ। আপোনালোকেও এনেকুৱা চাইজৰ কোমোৰা ল'ব। আৰু এতিয়া কোমোৰাখিনি মই পিচ পিচকৈ কাটি লৈছোঁ নিজৰ পচন্দ অনুযায়ী। আপোনালোকে ইয়াতকৈ ডাঙৰো কৰিব পাৰে, সৰুও কৰিব পাৰে। আৰু মাজৰ অংশখিনি পেলাই দিব, ঢিলা অংশখিনি। আৰু এয়া মাজত সৰু সৰুকৈ ফুটা কৰি দিছোঁ যাতে ইয়াৰ চেনি চিৰাপখিনি ভালদৰে সোমাই যায় কোমোৰা পিচকেইটাত। এয়া মই ডাঙৰ এটা পাত্ৰ লৈছোঁ, তাত পানী লৈছোঁ আৰু চূণ লৈছোঁ। এয়া 2 চামুচ পানৰ লগত খোৱা চূণ। এয়া চূণৰ পানীখিনিত এতিয়া কাটি ৰখা কোমোৰাখিনি দি দিলোঁ। আৰু কোমোৰাখিনি ডুব যোৱালৈকে পানী দিব আপোনালোকে, মই যেনেদৰে দিছোঁ। এইখিনি 12-14 ঘণ্টা সময় পানীত তিয়াই ৰাখিব লাগিব। মই গোটেই ৰাতিটো ৰাখিছোঁ। এয়া গোটেই ৰাতিটো ৰখাৰ পিছত এইখিনি এতিয়া ধুই ল'লোঁ ভালদৰে চাফা পানীৰে। তাৰপিছত এয়া কেৰাহী এখন বহাই দিছোঁ গেছত, তাত পানী গৰম হ'ব দিছোঁ। পানীখিনি গৰম হোৱাৰ পিছত এয়া কাটি ৰখা কোমোৰাখিনি দি দিলোঁ। এইখিনি 20-25 মিনিটমান সময় বইল হ'ব দিব লাগিব। চাকুৰ সহায়ত এনেকৈ চাইছোঁ, এইখিনি প্ৰায় মোৰ বইল হৈছে। 90% বইল হ'লে হ'ব। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এইখিনি এতিয়া মই ফুটা থকা খৰাহী এটাত ৰাখি দিম। আপোনালোকেও এনেদৰে ৰাখিব বনালে, যাতে এক্সট্ৰা পানীখিনি তলত নিগৰি পৰে। আপোনালোকে যদি এনেকৈ কোমোৰাৰ মুৰাব্বা বনোৱা নাই তেন্তে বনাই চাব ঘৰতে। খুব সুন্দৰ ৰেচিপি হয়। ঘৰতো সকলোৰে কোমোৰা থাকে। এয়া আপোনালোকে দেখিছে তলত এক্সট্ৰা পানীখিনি নিগৰি পৰিছে। এয়া মই সেইখন কেৰাহীতে বইল হোৱা কোমোৰাখিনি দি দিলোঁ। এয়া মই চেনি গুড়ি কৰি লৈছিলোঁ। ইয়াত প্ৰায় 250 গ্ৰামমান চেনি আছে। চেনিখিনি আপোনালোকে চিৰাপ বনাইও ল'ব পাৰে, মই চিৰাপ বনাই লোৱা নাই। আৰু মই এইটো ষ্টীলৰ মিডিয়াম চাইজৰ গিলাচৰ সহায়ত লৈছোঁ 2 গিলাচ চেনি। এতিয়া এইখিনি গুড়ি কৰি লোৱা চেনিখিনি কোমোৰাখিনিত দি দিলোঁ। ভালদৰে লৰাই দিব লাগিব যাতে চেনিখিনি কোমোৰাখিনিত লাগি ধৰে। আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ বনাব, চিৰাপ বনাইও ল'ব পাৰে। এনেদৰে বনালে
সহজ হয় আৰু চেনিখিনিও ভালদৰে সোমাই যায় কোমোৰাখিনিত। এতিয়া এইখিনি 60 মিনিটমান সময় এনেকৈ ৰাখিব লাগিব। মই এনেদৰে ঢাকোন লগাই 60 মিনিট সময় ৰাখি দিছোঁ। ষাঠি মিনিট সময় হৈ গৈছে। মই এতিয়া ঢাকোন খুলি চাইছোঁ। এয়া আপোনালোকে দেখিছে চেনিৰ পৰা নিজে নিজে পানী ওলাইছে। চিৰাপ বনোৱাৰ কোনো প্ৰয়োজনে নাথাকিল। এয়া মই গেছটো অন কৰি দিছোঁ। জুইটো মিডিয়াম ফ্লেমত ৰাখিব। এতিয়া ইয়াত মই 2টা ইলাচি এনেকৈ মাজেৰে ফালি দিছোঁ। আপোনালোকে ইলাচি গুড়িও ব্যৱহাৰ কৰিব পাৰে। এইখিনি এতিয়া মিডিয়াম ফ্লেমতে ভালদৰে লৰাই থাকিব লাগিব। এয়া মই এটা কোমোৰা টুকুৰা আপোনালোকক দেখাই দিছোঁ। ধুনীয়াকৈ চেনি চিৰাপখিনি সোমাই গৈছে ভিতৰত। আৰু এইখিনি মই এতিয়া এখন ষ্টীলৰ ট্ৰে এখনত এনেদৰে গোটেইখিনি কোমোৰা দি দিম। আৰু এইখিনি ৰ'দত দিব লাগিব। 14 ঘণ্টামান সময় ৰ'দত দিলে এইখিনি ভালদৰে খাব পৰা হ'ব। নাইবা আপোনালোকে ফেনৰ তলতো দিব পাৰে, কিন্তু ৰ'দত দিলে বেছি ভাল হয়। এয়া মই 14 ঘণ্টা সময় ৰ'দত দিয়াৰ পিছত এয়া মোৰ মুৰাব্বা ৰেডি। আপোনালোকে দেখিছে কিমান ধুনীয়া হৈছে দেখিবলৈ আৰু খাবলৈও কিমান সোৱাদ লগা হৈছে। এয়া মই এটা মুৰাব্বা আপোনালোকক ভাঙি দেখাইছোঁ। ভিতৰৰ ফালে খুব ধুনীয়াকৈ চেনি চিৰাপখিনি সোমাই গৈছে। আপোনালোকে ঘৰত বনাই চাব এনেদৰে। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব।